বোপা চাকৰি পৰা আহিলা? হয় কিমান দিনৰ ছুটি? বেছি দিন নহয়, 1 মাহৰ কাৰণেহে আহিলো। দেখিছো আমাৰ গাঁওখনৰ অৱস্থা পাতি একেবাৰে বেয়া। বোপা এই খৰালিতে অহা ৰাস্তা বুজিছনে? এই খৰালিতে অহা ৰাস্তা এতিয়ালৈকে বোকা অৱস্থা দেখিছো কেনেকুৱা হৈছে। সেই যাব নোৱাৰে কণ ল'ৰা ছোৱালীকেইটা মোক সদায় স্কুলত নিবলগীয়া হয়। নুবুজে ঠিকাদাৰবোৰে কি খবৰ কি ল'ব নাহে নেকি? বোপা কিনো কম আৰু এই পইচাকেইটা যেতিয়ালৈকে একাউণ্টত নোসোমায় তেতিয়ালৈকে কি চাবা দপদপনি। সেই ৰাস্তা দিবই বোলে, পকী ৰাস্তা বুজিছা বোপা। দেৰি আছে বুজিছা। তেন্তে পিছেতো এতিয়া নাঙলটো লৈ ক'লে যাওঁ? এতিয়াতো বাৰিষা নহয়, খৰালিহে। সেই মাটি বাতি নাই, ভেটি মাটি নাই। সেই ৰাইজে পেলাই সহায় অকণ কৰিছে, সেই কালি পৰহি মাটিও পেলাইছে, তাতে আজি বাই দিম বুলিয়ে ভাবিছো। তেন্তে তই যা দেই, মই এতিয়া আহি পোৱাহি নাই, ঘৰ পামগৈ এতিয়া। ঘৰৰ পৰা আহি তোৰ পিছত মানে খবৰ এটা ল'ম হা। যাওঁ দেই। মিঠাই চিঠাই আনিছ যদি দিবি বুজিছ। এতিয়া কোনফালৰ পৰা পাওঁ ভাবি ল'ব লাগিব দেই। আগফালৰ পৰাই পাওঁ নে পিছফালৰ পৰা পাওঁ? বোকা হৈয়ে আছে, মৈখন দিলে ৰুবই পাৰি দিম। কমলাবৰীয়া মৌজা কমাগতা গাঁৱৰ যিটো অৱস্থা হৈছে, সেই এচি ৰুমত বহি থকা বৰ নেতাসকলে এবাৰ চকু মেলি চাওক। মানে আমাৰ কমাগতা গাঁৱৰ যিটো ৰাস্তা অৱস্থা হৈছে, মানে সেই অৱস্থাটো মানে আজি কণ ছাত্ৰ ছাত্ৰীসকলেও মানে স্কুল যাবলৈ ভয় কৰে। আপোনালোকে মানে এই ৰাস্তাটোৰ ওপৰত কোনো এটা উচিত পদক্ষেপ লয়, তাৰে আমাৰ সাংগঠ্য এটা পদক্ষেপ আমি লৈছোঁ। অহা বাৰিষালৈকে যদি এই ৰাস্তাটো সম্পূৰ্ণ হৈ নুঠে, আমি ইয়াত সকলো ৰাইজে মিলি আহু খেতি, গৰু খেতি, বিভিন্ন ধৰণৰ খেতি কৰা হ'ব। তাৰ বাবে আমাক যাতে দায় দোষ নধৰে। ধন্যবাদ। জয় অসম। নমস্কাৰ ফ্ৰেণ্ড, আমাৰ এই ভিডিঅ'টো বনাবৰ বাবে আমাৰ উৎসাহিত কৰা ব্যক্তি আমাৰ কমাগতা গাঁৱৰ শ্ৰী ৰিদীপ দাস। তেওঁ আমাক বিভিন্ন ধৰণে সহায় কৰিছে, আমাৰ ফাইনেন্সিয়েলিও সহায় কৰিছে। তেওঁক আমি ধন্যবাদ জনাইছোঁ সাংগঠ্যৰ তৰফৰ পৰা। ধন্যবাদ।